নমস্কাৰ, আপোনাৰ সকলোকে মোৰ চেনেল ঘৰুৱা কিটচেনলৈ স্বাগতম জনালোঁ। এনে আপোনালোকে আমলখিৰ আচাৰ খাই থাকে, আজি মোৰ মতে বনাই খাই চাবচোন। আমলখিৰ আচাৰ বনাবলৈ প্ৰথমতে আপোনালোকক লাগিব 250 গ্ৰাম আমলখি। তাৰ কাৰণে লাগিব 5টা শুকান ৰঙা জলকীয়া, 2 চামুচ জিৰা, আধা চামুচ পাঁচফোৰণ। প্ৰথমতে আপুনি গেছ ষ্টভটো অন কৰি লওক। তাৰপিছত আপুনি কেৰাহীটো বহাই দিব। এতিয়া আমি মছলাখিনি কেৰাহীটোত দি দিলোঁ। জিৰা, লাল জলকীয়া আৰু পাঁচফোৰণখিনি দি কিনে আমি লাহে লাহে ইয়াক গৰম কৰিম। গেছটো মিডিয়ামত ৰাখি দিব আৰু কেৰাহীটোৰ মছলাখিনি লৰাই থাকিব। মনত ৰাখিব যে মছলাখিনি জ্বলি নাযায় যাতে। এয়া আমাৰ মছলাটো ৰেডি হ'ল। আমি এটা পাত্ৰত ঢালি ল'লোঁ। এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত মছলাটো দি দিম। আপুনি ভালদৰে পিছাৰ পিছত এয়া মছলাখিনি ৰেডি হৈছে। এতিয়া আমি মছলাখিনি এটা পাত্ৰত বাকি ল'ম। ৰেডি হোৱাৰ পাছত আমি আমলখিখিনি এটা পাত্ৰত সিজাই ল'ম। তাৰ বাবে আমি আধা মগ পানী লৈছোঁ। তাৰপিছত এটা চচপেনত পানীটো দি দিছোঁ। এয়া আমি গেছটো অন কৰিলোঁ। আমি চচপেনটো গেছৰ ওপৰত ৰাখি দিলোঁ। আমি গেছটো মিডিয়ামত ৰাখিছোঁ। এতিয়া আমি আমলখিখিনি লাহে লাহে চচপেনটোত দি দিছোঁ। আমি এই আমলখিখিনি 1 মিনিট বইল হ'ব দিম। এয়া আমাৰ আমলখিখিনি বইল হৈ আহিছে। এতিয়া আমি এই আমলখিখিনি উঠাই ল'ম এটা বাচনত।
এতিয়া আমি আচাৰ বনাব লৈছোঁ। কাটি থোৱা আমলখি আৰু গুড়ি কৰা মছলাখিনি ল'ম। এতিয়া আমি কেৰাহীটো গৰম কৰি লৈছোঁ। আপোনালোকৰ কেৰাহীটো গৰম কৰি ল'ব। তাত 2 চামুচ তেল দি দিব। তেলখিনি গৰম হোৱাৰ পিছত আমলখিখিনি দি দিব। কেৰাহীত আমলখিখিনি 5 মিনিটমান লৰাই থাকিব। তাত 2 চামুচ নিমখ দি দিব। আৰু হালধিৰ গুড়ি আধা চামুচ দি দিব। এতিয়া আমলখিখিনি লৰাই থাকিব। আমলখিখিনি ভজা হৈছে, তাত মছলাখিনি ঢালি দিম।
মছলাখিনি দিয়া হ'ল, আমলখিখিনি লৰাই ল'ম। খিনি হৈছে আৰু গেছটো নুমাই এখন পাত্ৰত ঢালি দিব। আমলখিৰ আচাৰ ভৰাবলৈ এটা কাঁচৰ বটল ল'ব। 5টা কেঁচা জলকীয়া দি দিব। খিনি দিয়াৰ পিছত ভাজি থোৱা আমলখিখিনি ভৰাই ল'ব। ইতিমধ্যে বনোৱা হোৱা আচাৰখিনি ভৰাই ল'লোঁ। এখন মাৰি দি আচাৰখিনি ৰ'দত দিব। আমাৰ আমলখি আচাৰ হৈ গ'ল। মোৰ ঘৰুৱা কিটচেন চেনেলটোলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।